ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি ৰাজনীতি বিজ্ঞানৰ প্ৰজেক্ট সম্পৰ্কে আলোচনা কৰিম। প্ৰজেক্টৰ বিষয় হৈছে উত্তৰ-পূব ভাৰতৰ স্বতন্ত্ৰতাৰ দাবী। প্ৰজেক্ট লিখোঁতে প্ৰথমতে আমি কৃতজ্ঞতা স্বীকাৰ, ঘোষণাপত্ৰ, তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণপত্ৰ এইসমূহ বিষয় বস্তু দি আমি প্ৰজেক্টটো আৰম্ভ কৰিব লাগে। তাৰ আগতে আমি এটা কভাৰ পেজ দিব লাগিব আৰু তাত প্ৰকল্পৰ যিটো বিষয় সেইটো দিয়াৰ লগতে বিদ্যালয়ৰ লোগো, বিদ্যালয়ৰ নাম, ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ ইনফৰমেশ্যন অৰ্থাৎ তেওঁলোকৰ নাম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইখিনি আমি তাত সংলগ্ন কৰিব লাগিব। কৃতজ্ঞতা স্বীকাৰ, ঘোষণাপত্ৰ, তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণপত্ৰ এইসমূহ ছাত্ৰ ছাত্ৰীসকলে স্ক্ৰীনশ্বট মাৰি তেওঁলোকে লিখিব পাৰিব। মই আহিছোঁ প্ৰজেক্টৰ মূল বিষয়বস্তুখিনিলৈ। সূচীপত্ৰটো আমি এনেদৰে প্ৰজেক্টটো বনাব পাৰোঁ, যিহেতু প্ৰজেক্টৰ এটা আৰম্ভণি থাকে। তাৰপিছত আমি উত্তৰ-পূব ভাৰতত উত্থাপিত স্বতন্ত্ৰতাৰ দাবীৰ কাৰণ, উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিৱৰণ, সামৰণি, সহায়ক গ্ৰন্থপঞ্জী, এনেধৰণে আমি সূচীপত্ৰটো বনাব পাৰোঁ। এতিয়া মই আৰম্ভণিৰ পৰা সামৰণিলৈকে প্ৰজেক্টটো কৈ যাম। আৰম্ভণিত এনেকৈ লিখিব পাৰে, উত্তৰ-পূৰ্বাঞ্চল বুলি ক'লে ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত 7 ভনী ৰাজ্যকেইখনক বুজায়। ৰাজ্যসমূহ হ'ল অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱা হয়। বৰ্তমান ছিকিমকো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সামৰি লোৱা হৈছে। অঞ্চলটো ভাৰতৰ মূল খণ্ডৰ সৈতে 56 কিলোমিটাৰ দীঘল ঠেক কৰিডৰ এটাৰে সংলগ্ন হৈ আছে। এই কৰিডৰটোক শিলিগুৰি কৰিডৰ অথবা কুকুৰাৰ ডিঙি কৰিডৰ হিচাপে জনা যায়। এই অঞ্চলটো চীন, ম্যানমাৰ, বাংলাদেশৰ আন্তৰ্জাতিক সীমাত অৱস্থিত। উত্তৰ-পূবে ভাৰতৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰ হিচাপেও কাম কৰি আছে। বাৰেবৰণীয়া বৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চলটোত 160টাৰো অধিক প্ৰধান জাতি আৰু উপজাতি আছে। তেওঁলোকে 400টা ভাষা আৰু দোৱান ব্যৱহাৰ কৰে। আন্তৰ্জাতিক সীমাৰ লগত সংলগ্ন হৈ থকাৰ বাবে এই অঞ্চলটোক অধিক স্পৰ্শকাতৰ অঞ্চল হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত আহিলে উত্তৰ-পূব ভাৰতত উত্থাপিত স্বতন্ত্ৰতাৰ দাবীৰ কাৰণ। উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট সংখ্যক প্ৰাকৃতিক সম্পদ থকাৰ পিছতো অঞ্চলটোত বিকাশৰ গতি ধীৰ। ভাৰতৰ মূল ভূখণ্ডৰ পৰা আঁতৰত অৱস্থিত হোৱাৰ কাৰণে অঞ্চলটো বহু ক্ষেত্ৰত অৱহেলাৰ সন্মুখীন হ'ব লগা হৈছিল। আকৌ ক্ৰমাগত অনুপ্ৰৱেশৰ ফলস্বৰূপে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগাঁথনি ভাবুকিৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ অধিক পৰিমাণে ভুক্তভোগী। বিশেষকৈ বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনে অঞ্চলটোৰ থলুৱা সমাজ সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাইছে। অঞ্চলটোৰ নীলগতা, ইয়াৰ জটিল সামাজিক চৰিত্ৰ আৰু ভাৰতৰ অন্যান্য অংশৰ তুলনাত অৰ্থনৈতিক অনগ্ৰসৰতাৰ ফলস্বৰূপে উত্তৰ-পূবৰ ৰাজ্যসমূহত স্বাধীনতাৰ দিনৰ পৰা বিভিন্ন দাবী উত্থাপিত হৈ আহিছে। উত্তৰ-পূব ভাৰতত উত্থাপিত স্বতন্ত্ৰতাৰ দাবীৰ মূল কাৰণসমূহ হ'ল: 1 নম্বৰ, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমানে সহানুভূতিশীল নহয়।
উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক অৱহেলা কৰি মাহীমাকৰ দৰে ব্যৱহাৰ কৰে। এনে অৱহেলিত ৰাজ্যসমূহে নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্যে স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰা দেখা যায়। 2 নম্বৰ, আঞ্চলিক অসমতা। ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ অৰ্থনৈতিক ক্ষেত্ৰত সমানভাৱে আগবাঢ়িব পৰা নাই। ইয়াৰ ফলশ্ৰুতিত পিছপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্ৰহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত স্বতন্ত্ৰতাৰ মনোভাৱ জগাই তোলা দেখা যায়। 3 নম্বৰ, সমস্যা সমাধানত বিলম্ব। কেন্দ্ৰীয় চৰকাৰক উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ কেতবোৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিলম্ব নাইবা হেমাহি কৰা দেখা যায়। ইয়াৰ ফলত এই ৰাজ্যসমূহত তেনে সমস্যাবোৰ সমাধানৰ বাবে তীব্ৰ আন্দোলন গঢ়ি উঠা দেখা যায়। ইয়াৰ পিছতেই তোমালোকে লিখিব পাৰা উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিৱৰণ। এই বিষয়ে মই কৈ গৈছোঁ। ভাৰতীয় সংবিধানৰ অধীনত বিভিন্ন জনগোষ্ঠীক স্বায়ত্তশাসন অথবা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হৈছে। কিন্তু কিছু সংখ্যক জনগোষ্ঠীয়ে এই ব্যৱস্থা চেৰাই গৈ স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সশস্ত্ৰ পন্থা অৱলম্বন কৰি আহিছে, যিয়ে ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা উত্তৰ পূবত বিচ্ছিন্নতাবাদী আন্দোলনৰ প্ৰৱণতা পৰিলক্ষিত হোৱা দেখা গৈছে। তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। এতিয়া নাগালেণ্ডৰ বিষয়ে ইয়াত লিখা হৈছে। উত্তৰ পূবত বিচ্ছিন্নতাবাদৰ আৰম্ভ কৰে নগা জনগোষ্ঠীয়ে। নাগালেণ্ডে কোনোপধ্যেই ভাৰতৰ সৈতে চামিল হ'ব বিচৰা নাছিল। 1946 চনত নগা নেশ্যনেল কাউন্সিল NNC নামেৰে এটা ৰাজনৈতিক সংগঠনৰ জন্ম হয়। 1950 চনত নগা নেশ্যনেল কাউন্সিলে নগা স্বাধীনতাৰ বিষয়টোৰ ওপৰত এক গণভোটৰ আয়োজন কৰে আৰু এই গণভোটত 99% নগা লোকে স্বাধীন ৰাষ্ট্ৰ এখনৰ সপক্ষে ভোট প্ৰদান কৰে। 1951 চনত ফিজুৰ নেতৃত্বত একাংশ নগা লোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী জনায়। 1956 চনত ফিজুৱে নগাসকলৰ এখন নিজা সংবিধান আৰু সেনাৰে চৰকাৰ গঠনৰ ঘোষণা কৰে। ফিজুৱে ভাৰত চৰকাৰৰ বহু আলোচনা আৰু সমাধানৰ ব্যৱস্থা প্ৰত্যাখ্যান কৰে। ফিজুৰ নেতৃত্বত নগা নেশ্যনেল কাউন্সিলে নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। অৱশেষত 1975 চনৰ 11 নৱেম্বৰত নগা নেশ্যনেল কাউন্সিল আৰু ভাৰত চৰকাৰৰ মাজত শ্বিলং চুক্তি সম্পাদিত হয়। এই চুক্তিত বহুকেইগৰাকী নগা নেশ্যনেল কাউন্সিলৰ নেতাই অসন্তুষ্টি প্ৰকাশ কৰে। ফলত 1980 চনৰ 2 ফেব্ৰুৱাৰীত নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড NSCNৰ জন্ম হয়। এই গোটটোৱে বৃহত্তৰ নাগালিমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলাই আছে। দুই নম্বৰতে মিজোৰামৰ বিষয়ে লিখা হৈছে। নাগালেণ্ডৰ দৰে উত্তৰ পূবৰ অইন এখন ৰাজ্য মিজোৰামতো সশস্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলনে এসময়ত ভাবুকিৰ সৃষ্টি কৰিছিল। সেই সময়ত মিজোৰামক লোচাই পাহাৰ নামেৰে জনা গৈছিল। 1961 চনৰ 22 অক্টোবৰত মিজো নেশ্যনেল ফ্ৰণ্ট গঠন কৰা হৈছিল। মিজোৰাম মিজোসকলৰ বাবে শ্লোগানেৰে মিজো নেশ্যনেল ফ্ৰণ্টে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। মিজো নেশ্যনেল ফ্ৰণ্টে পাকিস্তানৰ পৰা সাহায্য লাভ কৰিছিল। প্ৰায় 2 দশক
মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। অৱশেষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত স্বাক্ষৰিত এই শান্তি চুক্তিৰ ব্যৱস্থা মৰ্মে 1987 চনৰ 20 ফেব্ৰুৱাৰীত মিজোৰামে এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে। পু লালডেংগাই ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। 3 নম্বৰত অসমৰ বিষয়ে লিখা হৈছে। অসমতো 1970 দশকৰ শেষৰ পৰা বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন আৰম্ভ হয়। 1979 চনৰ 7 এপ্ৰিলত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্ত বাহিনী অসম আলফাৰ জন্ম হয়। আলফা নামেৰে জনপ্ৰিয় হৈ পৰা এই সশস্ত্ৰ সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই স্বাধীন অসম প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা অসমলৈ হোৱা ব্যাপক হাৰত প্ৰব্ৰজনে ৰাজ্যখনৰ জনগাঁথনিগত দিশটোত জটিলতাৰ সৃষ্টি কৰে। ফলত 1979 চনত আছুৱে বিদেশী বিতাড়ন আন্দোলন আৰম্ভ কৰে। বহিৰাগতৰ বিৰুদ্ধে ভাৰতৰ এক অন্যতম আন্দোলন হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা 1979 চনৰ পৰা 1985 চনলৈ চলা অসম আন্দোলন। এই আন্দোলনৰ নেতৃবৰ্গই আশংকা কৰিছিল যে বাংলাদেশৰ পৰা বৃহৎ হাৰত অবৈধ অনুপ্ৰৱেশ ঘটি আছে। এই বিদেশীসকলক যদিহে অনতিপলমে চিনাক্ত কৰি বিতাড়ন কৰা নহয়, তেন্তে অসমীয়া লোক সংখ্যালঘুত পৰিণত হ'ব। উল্লেখযোগ্য যে আছুৱে প্ৰথম অৱস্থাত বহিৰাগতসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল যদিও পিছলৈ এই আন্দোলনটোৰ একমাত্ৰ লক্ষ্য হৈ পৰে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকল। আন্দোলনটোৰ নেতৃবৰ্গই অবৈধ অনুপ্ৰৱেশকাৰী, বংগভাষীসকলৰ আধিপত্য আৰু অশুদ্ধ ভোটাৰ তালিকাৰ বিৰুদ্ধে আন্দোলনটো আৰম্ভ কৰে। সংগঠনটোৰ মতে ভোটাৰ তালিকাত লাখ লাখ বাংলাদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ মতে 1951 চনৰ পিছত অহা সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। এই আন্দোলনটোৱে অসমৰ প্ৰায় সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল। আন্দোলনটোৱে অসমত এক অভূতপূৰ্ব আৱেগৰ সৃষ্টি কৰিছিল। বিদেশী বিতাড়ন আন্দোলনটো গণতান্ত্ৰিক আৰু অহিংস আছিল যদিও সময়ত ই হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। এই আন্দোলনটোত 600তকৈ অধিক শ্বহীদ হয় আৰু বহুসংখ্যক লোক চিৰদিনলৈ ঘূণীয়া হয়। অৱশেষত সুদীৰ্ঘ 6 বছৰৰ আন্দোলনৰ পিছত ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃবৰ্গৰ মাজত 1985 চনৰ 15 আগষ্টত ঐতিহাসিক অসম চুক্তি সম্পাদিত হয়। এই চুক্তি মৰ্মে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ অবৈধ অনুপ্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। অৱশ্যে বিদেশী বিতাড়নৰ সমস্যাটো আজিলৈকে সমস্যা হৈ থাকিল। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে প্ৰজেক্টৰ এটা সামৰণি দিব লাগিব। সামৰণিটো তেওঁলোকে এনেদৰে দিব পাৰে: উত্তৰ পূব ভাৰত আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশাৰ এক ৰংগমঞ্চ। স্বাধীনতাৰ পিছৰে পৰা উত্তৰ পূব ভাৰতৰ বিভিন্ন নৃগোষ্ঠীয়ে আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশা ব্যক্ত কৰি আহিছে। এনে প্ৰত্যাশা বিভিন্ন দাবীৰ মাজেৰে প্ৰতিফলিত হৈছে। ভাৰতীয় সংবিধানে স্বায়ত্ততাৰ দাবী পূৰণ কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱধান সন্নিৱিষ্ট কৰিছে। এই ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে 3টা পন্থা গ্ৰহণ কৰি আহিছে। 1 নম্বৰ, 6ষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসিত পৰিষদ গঠন কৰা। 2 নম্বৰ,
কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা আৰু ৩ নম্বৰ পৃথক ৰাজ্য গঠন কৰা। উত্তৰ পূব ভাৰতত গঢ়ি উঠা স্বায়ত্ততাৰ দাবী পূৰণৰ বাবে ভাৰত চৰকাৰে এই ৩টা পদক্ষেপ হাতত লৈছে। কিন্তু উত্তৰ পূব ভাৰতত এই ব্যৱধানসমূহ প্ৰয়োগ কৰাৰ পাছতো আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশা পূৰণ কৰিব পৰা নাই। এই অঞ্চলৰ বিভিন্ন নৃগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক প্ৰত্যাশা পূৰণৰ বাবে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে আৰু তাক বাস্তৱায়িত কৰিবৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ পথো গ্ৰহণ কৰিছে। এনে দাবীক বাস্তৱায়িত কৰাৰ কোনো ব্যৱস্থাপনা ভাৰতীয় সংবিধানত নাই, অৰ্থাৎ ভাৰতীয় সাংবিধানিক ব্যৱস্থাই পৃথক স্বাধীন ৰাষ্ট্ৰ গঠনত অনুমতি প্ৰদান কৰা নাই। ফলত এই সশস্ত্ৰ সংগঠনসমূহৰ লগত ভাৰত ৰাষ্ট্ৰ সমুখ সংঘৰ্ষত লিপ্ত হৈ পৰিছে। উত্তৰ পূব ভাৰতৰ ৩খন ৰাজ্য ক্ৰমে নাগালেণ্ড, মিজোৰাম আৰু অসমত গঢ়ি উঠা এনে দাবীয়ে ভাৰত ৰাষ্ট্ৰৰ বাবে দীৰ্ঘকালীন প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। বৃহৎ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মাজত দুৰ্বল যোগাযোগে অঞ্চলটোৰ ৰাজনীতিৰ প্ৰকৃতি অধিক স্পৰ্শকাতৰ কৰি তুলিছে। অঞ্চলটোত বিভিন্ন সময়ত উত্থাপিত বিভিন্ন দাবীয়ে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। স্বতন্ত্ৰতাৰ দাবী, বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন, বহিৰাগতৰ বিৰুদ্ধে আন্দোলন আদিয়ে স্বাধীনতাৰ পিছৰে পৰা অঞ্চলটো অশান্ত কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকল, ইমানতে প্ৰজেক্টটো সামৰণি হৈছে, কিন্তু এনেদৰে আমি প্ৰজেক্টটো শেষ কৰিব নোৱাৰোঁ। এই প্ৰজেক্টটো লিখোঁতে আমি যিবিলাক কিতাপ নাইবা যিবিলাক ৱেবছাইটৰ সহায় লৈছিলোঁ সেই সম্পৰ্কে তোমালোকে উল্লেখ কৰিব লাগিব। সেইকাৰণে ইয়াত সহায়ক গ্ৰন্থপঞ্জীত আমি কিতাপৰ নাম, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীৰ যিকেইখন ৰেফাৰেঞ্চ লোৱা হয়, ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সেইসমূহ ব্যৱহাৰ কৰে, তেওঁলোক সেই ৰেফাৰেঞ্চ কেইখনেই ইয়াত উল্লেখ কৰা হৈছে। তোমালোকে এনেদৰেই প্ৰজেক্টটো বনাব পাৰিবা। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা HS ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টসকল উপকৃত হ'ব। ধন্যবাদ।